আজি চাওক আপোনালোকে আমাৰ বিটিচি বাকী ৰাইজে ইমান বিশ্বাসী আমি এটা দলং ফাউণ্ডেশ্যনৰ কাৰণে গৈ আছো এতিয়া ধনশিৰি নদীত না 1 টাকা পইচা আছে না কিবা আছে তথাপিও আমাৰ ওপৰত এনেকুৱা বিশ্বাস বিনা পইচাত আমি আজি দলং একটা ফাউণ্ডেশ্যন দিব তাৰমানে পইচাটো পাব 100% সবেই বিশ্বাস এনেকুৱা কাম কৰিব লাগে ডিচেম্বৰ থাৰ্ড গ্ৰেডটো যিখিনি ভেকেঞ্চি পোষ্ট আছে চেংচন পোষ্ট আছে এইটোতো বিটিচিয়ে দিব যদি আছে বিটিচিয়ে দিব সেইটো খুৱাৰি হৈ আছে যদি হৈছে ধৰা খাব আপচুৱে আপোনাক এটা কথা কৈছে কালিও যে বিটিআৰ চুক্তিখনৰ ক্ষেত্ৰত আপোনাৰ লগত একমত হৈ চুক্তিখন ৰূপায়ণৰ ক্ষেত্ৰত আগবাঢ়িব বিচাৰিছে কি ক'ব এই মুহূৰ্তত যোনে যোনে চুক্তি কৰিছে ইহঁতৰ দায়িত্ব মোৰ দায়িত্ব বেলেগ এইটো কিবা নতুন কথা নাকি আগৰ পৰা না আগৰ পৰাই যোনে চুক্তি কৰিছে ইহঁতৰ দায়িত্ব চুক্তি ৰূপায়ণ কৰাটো দায়িত্ব নাই মানে আমাৰতো বিটিচি চুক্তিকাৰী হিচাপে আমি বিটিচি চুক্তিত কি আছে কি নাই এইটো ৰূপায়ণ কৰিম কি বাহন চালে হ'ল না ঘৰত যাই পেলাই এইবিলাক মিছা মিছি বাদ দে আমাৰ আজি শুভ দিন আজি বিৰাট ভাল শুভ দিন আজি ডিষ্ট্ৰিক্টত আমাৰ ভিক্টৰী চেলিব্ৰেশ্যন হ'ব ইফালে দলং উদ্ঘাটন হ'ব ভাল দিন আজি বিটিচিৰ ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট গঠন হোৱাটো আজি তাৰিখত হৈছে নতুন শুভ দিন ছাৰ আজি শুভ দিনত আপোনাৰ ছাৰ যিহেতুকে আপুনি UPPL দল আপোনাৰ বিৰোধী দল গতিকে 26ত কি হ'ব ছাৰ UPPL আজি শুভ দিনত আপুনি কি আশা কৰে শুভ দিনত এনেকুৱা অপজিশ্যনত কিবা বকি থকাটো লাভ নাই আমাৰ কথা হ'ল আমি কি কাম কৰিম ইয়াৰ কাৰণে আমি কাম কৰিম